হাতত পিতৃৰ কফনৰ কাপোৰ তথাপিও হিন্দু লোকক তেজ দিবলৈ আগবাঢ়িল মুছলমান যুৱক হিন্দু মুছলমানৰ ভিতৰত মৰম ভালপোৱাৰ ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু কি দিম भाई इससे बड़ी मिसाल क्या दूं आपको मोहब्बत की हिंदू मुस्लिम के प्यार की এজন মুছলমান যুৱকে প্ৰমাণ কৰি দিলে যে মানৱতাৰ কোনো নিৰ্দিষ্ট ধৰ্ম নাই পিতৃৰ মৃত্যুৰ পিছতো আনৰ জীৱন বচাবলৈ আগবাঢ়ি অহা এজন যুৱকৰ ভিডিঅ' বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু চাওক সম্পূৰ্ণ ভিডিঅ' ঘটনাটো পোহৰলৈ আহিছে VM2 ভ্লগছ নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে আচলতে এয়া আছিল এটা ছ'চিয়েল এক্সপেৰিমেণ্ট এজন হিন্দু লোকে এজন অচিনাকি মুছলমান যুৱকৰ ওচৰলৈ তেজৰ সহায় বিচাৰিছিল সেই সময়ত মুছলমান যুৱকজনৰ হাতত আছিল পিতৃৰ বাবে ক্ৰয় কৰা কফনৰ কাপোৰ নিজৰ জন্মদাতাক হেৰুৱাই শোকত ভাঙি পৰা যুৱকজনে খন্তেকো পলম নকৰি কফনৰ কাপোৰ লৈ হিন্দু যুৱকজনক সহায় কৰিবলৈ আগবাঢ়িল পিতৃৰ শেষকৃত্যৰ বাবে ঘৰলৈ যোৱাৰ পৰিৱৰ্তে তেওঁ অচিনাকি মানুহজনক তেজ দিবলৈ হস্পিটেলৰ দিশে আগবাঢ়ি গ'ল তাৰ পিছতেই হিন্দু লোকজনে বাইকখন থিয় কৰাই কি কৈছিল আপোনালোকেই শুনক इनके पापा का ध्यान तो गया भाई कफन लेके जा रहे हैं अपने पापा के लिए फिर भी एक हिंदू भाई के लिए खून दे रहा है भाई एक मिनट बड़े भाई एक मदद चाहिए थी मेरा बच्चा जीटीबी हॉस्पिटल में एडमिट है एक बोतल खून चाहिए भाई हाँ चलूं मैं हिंदू हूँ पहले भाई मैं हिंदू हूँ मतलब मुसलमानों के हिंदू को दोगे खून आप